কোন কোন জায়গাত কি জায়গাত নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে। মানে আজি মই আৰু মাই নলবাৰী যাম। নলবাৰী কিয় যাম মানে কি, মই এটা আপি ভাল পাওঁ, আপোনালোকে সকলোৱে জানে। তো সিহঁতৰ মানে ঘৰত মাতছি আজি। তো মাতলি মানে কি, এতিয়া মা আৰু মই মানে যাম আৰু। তো মায়ে পুৰা একদম ওলাই কেনে ৰেডি হৈছে। মা আছে মাহঁতৰ ঘৰত, তাৰমানে আমাৰ ইয়াতে থাকবে। তো মা ইয়াতে আছে। আও বাইদেউ আৰু পুৰাণ শাৰী নাপলি নেকি? কিবা বেলেগ পুৰাণ শাৰী নাই? হা তই এটা কাম কৰবি, এই আগৰ দিনত যি নানীহঁতে যি পিন্ধিছিল, এই সেউজীয়া কালাৰৰ মানে কি মেখেলা, বগা চাদাৰ পাৰি তোক ধুনীয়া লাগব, সঁচাকে কৈছো। আৰু মই এংকৰি এংকে বাইক চলাই থাকিব নোৱাৰো, কাট দিব লাগিব। কাৰণ কিয়, তোৰ মই একান্ত বাধ্য পুত্ৰ। এই ভাঙা গ্লামাৰ খান হয় না, নহয় তহঁতে যি গাড়ী তাকে কিনিব দিছিলি, কিন্তু মই নিজে জানি বুজি পেলাই যে মই হলো কি গ্লেমাৰত তেল কম খাই কেনে গ্লেমাৰ লৈছিলো। ইচ্ছা কৰিলে মই পালচাৰো ল'ব পাৰিলো হয়, কিন্তু লোৱা নাই। মই ভাবিলো কি বেকাৰ খৰচা কৰি লাভ নাই। এতিয়া কাৰ এখন লাগে, এই বছৰ নালাগে, অহা বছৰৰ কাৰণে হ'লে তো মাথা মাৰ। আৰু এনকে বাইকত ইমান দূৰ জেগা যাবও নোৱাৰি, বহুত মানে কাম অলব, অ'ত ত'ত যাব লগা হ'ব। তোৰো বয়স লাগে আহি আছে, মোৰো অলপমান লেভেল চেভেল দিব লাগিব। আপি চেপি নপতেই নহ'লি, কাৰখান থাকলি কিজানি কোনোবা পতেই গাইছ। তো এতিয়া বলক আমি নলবাৰীক লাগি যাওঁ, নে কি কমাই? তো এতিয়া তই ৰাস্তাক লাগি মই গাড়ীখন উলিয়াও। গাইছ গাড়ী উলিয়াই ল'লো, মাৰ ইয়াতে ৰাস্তাত আছে। তো গাড়ী উলিয়াই ল'লো এতিয়া পুৰা ফাইনেলি। এই দাউৰে দেখো। তো গাইছ এয়া মায়ে পিছফালে, এতিয়া মায়ে উঠব আৰু আমি দুয়ো যাম এতিয়া। নাৰিকেল বেপাৰী হেন দেখা আছে, তোৰ তাতে হেলমেট দুটা আহিছে। এনে চাহত আছে নেকি তাতে? ৰাবাথিত না গেছি? ৰাবাথিত আছে। তো আমি এটা বেলেগ এটা মানুহৰ ঘৰত তাতে যাম, ছাৰ এক ঘৰত তাতে। তো সিহঁতেও যাব, মায়েও যাব। তো গাইছ মাষ্টৰৰ ঘৰত আছিলো, মাষ্টৰে নাযায় বোলে, চকীতে যাব। ক'ত মাষ্টৰ? হা ৰাবাদা গেল নেকি? তো মানে ছাৰ গ'ল, আমি চকীদাৰ মায়ে মই যাই আছো। গাইছ চাই থাকক, নলবাৰীত লগ পাই আছো এইবাৰ ডাইৰেক্ট নলবাৰী। চ' গাইজ ফাইনেলি আহি আমি নলবাৰী পালোঁ এতিয়া। এইটো বৰগুৰা, এইটো ৰোড, যিটো নলবাৰী টাউন পাম, মেইন টাউন। এতিয়া আমি মানে ইয়াতে অলপমান মানে কিবা আলোচনা কৰি আছোঁ। ছাৰৰ মানে লগৰ একজন লগ পাইছে গাইজ। তো মানে এতিয়া আমি ডাইৰেক্ট যাম কুমাৰীকেইটা, মানে কালাগুচি কুমাৰীকেইটা লগ পাইছোঁ আপোনালোকক। আমাৰ চকীদাৰ ছাৰে চাদা মাৰি আছে, মাদাৰ এই যে ছাৰ, হেড ছাৰ আমাৰ বৰকাজলী এম ই স্কুলৰ, যেনে ছাৰৰ মানে বন্ধু লগ পাইছে, অলপ কথা পাতি আছে। তো ভিডিঅ'টো চাই থাকক। আৰু এতিয়া আমি যাই আছোঁ পুৰা তাতে লগ পাইছোঁ, চাই থাকক। চ' গাইজ ইয়াতে মানে আমি অলপ কিবা কিবি ফল ফুল লৈ কেনে আমি এতিয়া কুমাৰীকেইটা যাম গাইজ। তো ছাৰে ইয়াতে মানে কিনে ইয়াতে মানে দাম দৰ কৰি আছে, কি কিবা ল'ব এইবিলাক ইয়াতে দেখা পাই আছে আপোনালোকে। মৌচুমী, আপেল, এইটো কি ছাৰ? এইটো মৌচুমী। তো এইবিলাক আছে ইয়াতে। মই ইয়াৰে মালিক নহয়, ইয়াতে ল'ব, ছাৰহঁতে ল'ব। মই মানে লৈহে আছোঁ মাইক। তো চাই থাকক ভিডিঅ'টো। চ' ফাইনেলি গাইজ মোৰ বস্তু লোৱা হৈ গ'ল, তো দেখা পাই আছে। কি ল'লি? হা মৌচুমী ল'লোঁ 1 কিলো, 1 কিলো আৰু আপেল 1 কিলো। আপেল 1 কিলো। চ' গাইজ আমাৰ লোৱা হৈ গ'ল, এতিয়া মানে আমি যাম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব। চ' গাইজ ফাইনেলি আমি আহি পালোঁ, আপোনালোকে দেখা পালে। এইটো আমাৰ পেহাহঁতৰ ঘৰ। এতিয়া গাড়ী চাড়ীত থলোঁ। আৰু এইটো মৌচম, মানে এইটো আমাৰ পেহীৰ ল'ৰা। তাৰমানে কথাটো হ'ল কি জানা, মই আপোনালোকক এনে মিছা কথা কৈ আছিলোঁ যে মই ছোৱালী চাব যাম বুলি। মানে কি হৈছে, আমাৰ মাৰ লগত মানে সহকাৰী শিক্ষক, মানে আমাৰ পেহা হয়। তো থাকলি মানে কি, সেইদিনাখন মানে কি এক্সিডেণ্ট হৈ গৈছিল ৰাস্তাতে। হৈ গ'লে মানে ভৰি মানে হাত ভাঙছিল। তো হাত ভাঙাৰ কাৰণে মানে আমি খবৰ ল'ব আহিলোঁ গোটেইখিনি, মানে মা লগতে আৰু আমাৰ বৰকাজলী এম ই স্কুলৰ প্ৰধান শিক্ষক একেলগতে মানে, আৰু চকীদাৰ ছাৰ এনেকৈ লগ লাগি মানে গোটেইকেইটা আমি মানে কি খবৰ ল'বৰ কাৰণে আহিলোঁ। তো মানে এয়ে আছিল কথাটো। তো আপোনালোকক মই এনেই মিছা কৈ আছিলোঁ। তো এইটো ঘৰ পাই গ'লোঁ আমি আহি, দেখাই আছোঁ। তাৰপিছত আমাৰ এইটো টোপো আহে, আমাৰ এইটো নানি
তে আছে তাৰমানে আহি পাই গেলো হয় কি কৰি আছা বাবা পেহীটো মায়ে পুৰা বহি আছে দে পেহীটো বহুৰা ছাৰ পুৰা পানী খাই আছে ছাৰে যিটো পেহা ক'ত এক্সিডেণ্ট হৈছিল পেহাৰ ক'ত জেগাত কি জেগাত বেলচৰত বাইলতাৰাত তো দেখা পাই আছে একদম হাত পুৰা ভাঙিছে না হাতখন পাতি লগাব আৰু তো মুখতো একদম বেয়াকৈ আহিছে যখন খৰি চৰি দেখা পাই আছে আপোনালোকে তো এই আছিল ভিডিঅ'টো আজিলৈ এইখিনিতে খবৰ ল'ব আহিলে তো ভিডিঅ'টো আৰু দীঘলীয়া নকৰোঁ এইখিনিতে যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ এতিয়া আমি চাহ তাহ খাওঁ অলপমান এনজয় কৰোঁ অলপ ঘূৰোঁ ফুৰোঁ যিহেতুকে বহুত দিন অহা নাছিলোঁ পেহীৰ ঘৰত তো এতিয়া মানে অলপ ঘূৰি তাৰপিছত আৰু ঘৰত যাম আৰু তো বাই বাই জয় আই